হাতশিঙিমাৰী টিউটোৰিয়েলৰ নতুন ভিডিঅ'ত মই ইন্তাজ আপোনাক পুনৰবাৰ স্বাগতম জনাইছো। আপোনাৰ স্কলাৰশ্বিপৰ পইচা সোমাইছে নে নাই বা কিমান সোমাইছে বা আপোনাৰ বন্ধুৰ কিমান সোমাইছে সেই সকলোবোৰ আপুনি কেনেকৈ চাব পাৰিব আপোনাৰ মোবাইলত। ইয়াৰ বাবে আপোনাক যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব লাগিব। ব্ৰাউজাৰ ওপেন কৰি সাৰ্চ বাৰত আপোনাক সাৰ্চ কৰিব লাগিব scholarship.gov.in 2018-19 মই সার্চ কৰি দিলো। সার্চ কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব আপোনাৰ সন্মুখত। মোৰ সন্মুখত যেনেকুৱা এটা আহিছে, তাৰ পিছত আপোনাক NSP লগইন নেশনাল স্কলাৰশ্বিপ পোৰ্টেল ইয়াতে আপোনাক ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আন এটা ইন্টাৰফেস আহিব এনেকুৱা। তাৰ পিছত আপুনি ইয়াতে ক্লিক কৰি দিব স্কিম ওয়াইজ স্কলাৰশ্বিপ, ইয়াতে ক্লিক কৰি দিব। তাৰ পিছত এনেকুৱা আন এটা ইন্টাৰফেস আহিব। ইন্টাৰফেস আহাৰ পিছত আপুনি এইটো ফিলআপ কৰি দিব। প্ৰথমতে একাডেমিক ইয়াৰ ফিলআপ কৰিব। তাৰ পিছত আপুনি এপ্লিকেশন টাইপ ফিলআপ কৰিব। মই যেহেতু ফ্ৰেছ কৰিছো হে মই ফ্ৰেছ দিম। আপুনি ৰিনিউৱেল কৰিলে ৰিনিউৱেল দিব বা ফ্ৰেছ কৰিলে ফ্ৰেছ দিব। তাৰ পিছত মিনিষ্ট্ৰি এইটো ফিলআপ কৰিব লাগিব, মিনিষ্ট্ৰি অফ মাইনৰিটি এফেয়াৰ্স। তাৰ পিছত স্কিম আপুনি প্ৰি মেট্ৰিক হয় নে পোষ্ট মেট্ৰিক হয় এইটো কৰিব। মই পোষ্ট মেট্ৰিক হওঁ সেইকাৰণে মই পোষ্ট মেট্ৰিক সিলেক্ট কৰি দিলো। তাৰ পিছত ষ্টেট যেহেতু মোৰ আসাম হয়, আসাম মই সিলেক্ট কৰি দিলো। তাৰ পিছত ডিস্ট্ৰিক্ট এইবিলাক অটোমেটিক আহি যায়, আপুনি অকল ক্লিক কৰি দিব লাগিব। ডিস্ট্ৰিক্ট মোৰ সাউথ সালমা মানকাছৰ হয় আৰু ক্যাপচাটো আবেদনৰে ফিলআপ কৰি দিব লাগিব। তাৰ পিছত আপোনাক সাবমিট কৰি দিব লাগিব। সাবমিট কৰাৰ পিছত আপোনাৰ সন্মুখত আহি যাব এটা লিষ্ট। আপুনি দেখিব পাৰিছে আহি গৈছে মোৰ সন্মুখত। যেনেকুৱা লিষ্ট তেনেকুৱা আপোনাৰ সন্মুখত আহি যাব। এতিয়া কথা হল ইমান নামৰ ভিতৰত আপোনাৰ নামটো আপুনি কেনেকৈ বাছি উলিয়াব। বাছি উলিওৱাত অলপ মুশকিল হয়। সেইকাৰণে আপুনি ইয়াতে সার্চ লিখা আছে, সার্চত আপোনাৰ নামটো টাইপ কৰি দিব। মোৰ নাম যেহেতু ইন্তাজ হয়, মই ইন্তাজ টাইপ কৰি দিলো। ইয়াতে দেখিব পাৰিছে আহি গৈছে। এইটো হয় মোৰ ইন্তাজ মোল্লা। 4560 টকা সোমাইছে দেখিব পাৰিছে আপুনি। এনেকৈ আপুনি চাব পাৰে। ভিডিওটো যদি ভাল লাগে তেনেহলে লাইক কৰিব আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব, লগতে সাবস্ক্ৰাইব কৰি ওলাই অহা বেল আইকনটো দবাই দিব। ভিডিওটো শেষলৈকে দেখাৰ বাবে আপোনাক